হেল্ল' গাইজ, এতিয়া বাজিছে 2:30 আৰু আমি আহি আছোঁ গহপুৰলৈ। আৰু ইমান গেলা গৰমত কিয়নো আহিছোঁ কৈ আছোঁ বাৰু পাছত। আৰু আমি ৰৈ আছোঁহি আৰু আমি পালোহি ডিম্পীৰ ঘৰত। যিহে গৰম, পানী খুৱাই দিছে। আৰু এজনী হৈছে দীক্ষিতা, মোবাইল মেনিয়া, মোবাইল টিপি আছে তাই শুই শুই। আৰু এয়া হ'ল আমাৰ ডিম্পী, যাৰ ঘৰত আমি আহিছোঁ। এতিয়া চাগে অলপ চলপ বুজি পাইছে আমি কিয় আহিছোঁ ইমান ভৰ দুপৰীয়া। হয়, আমি জেং বিহুৰ প্ৰেক্টিচ কৰিবলৈ আহিছিলোঁ ডিম্পীহঁতৰ ঘৰত। আৰু সেই কাষৰ পোৱালি কেইটামানে মানে আমালৈ শিলগুটি মাৰি আছিলে, সেয়ে ডিম্পীৰ দেউতাকে অকণমান দম দিছে আৰু। আৰু এয়া আমি প্ৰেক্টিচৰ মাজে মাজে অলপ ধেমালি কৰি আছোঁ, কথা বতৰা চলি আছে। তুমি কোৱা এতিয়া আমাৰ শেৱালি আমাৰ মেইন নাচনী, আমাৰ মেইন নাচনী এজনীয়ে নিব নোৱাৰি। দুজনী হৈ যাব, হ'ব নাই? শপতাবত এজনী ফাটিলেহে হ'ব। বখাবাও নাইকিয়া হৈ গ'ল। তোমালোক ক'ৰ পৰা আহিছা? কি বিলতীয়া? বালিজান। তুমি মাগনি? তুমি? মই আনিছোঁ মাছনি। জেং বিহুৰ এয়া বুঢ়ী সকল মই আনিছোঁ। নিজে বুঢ়ী যে। তুমি? দিল্লী। এয়া ওপৰ মাল। তুমি? জয়পুৰ। আপুনি? এইটো বাগানৰ পৰা আহিছে। এয়া আমাৰ লোকেল নাচনী। এজনী আমাৰ সৰু ক্লাছ 9। আৰু নেক্সট দিনাও আমি ডিম্পীহঁতৰ ঘৰতে প্ৰেক্টিচ কৰিলোঁ। আমাৰ জেং বিহু দলটোত টোটেল 15জনীমান ছোৱালী আছিলে। গোপালপুৰ, ককিলা, বাকীখিনিতো গহপুৰৰে আছিলে, গহপুৰৰ বেছি আছিলে। আৰু মাগনি, মইতো বালিজানৰ আৰু বালিজান বিলতীয়াৰ, তেনেকেই মিক্স আছিলোঁ আমি ছোৱালীখিনি। ছোৱালী যিমান বেছি হয় সিমানে জেং বিহুখন ভাল লাগে মানে। আৰু এয়া আমাৰ মুন্মি আৰু বিস্মিতা, সিহঁতে কুৰুলি দিবলৈ শিকি আছে। মোৰ নাম দিবলৈ এয়া চবে ভাবি আছে। এয়া সম্পাদিকা, এয়া সভানেত্ৰী, এয়া আমি দৰ্শকবাসী, আমি সদস্য। আৰু এয়া আমাৰ হাঁহি ধেমালিৰ মাজেৰে প্ৰেক্টিচ দুদিনীয়া প্ৰেক্টিচ সম্পূৰ্ণ হ'ল। আৰু তাৰ পাছদিনা আমাৰ
দুদিন প্ৰেক্টিছ কৰি আমি প্ৰগ্ৰেম কৰিবলৈ ওলাই গ'লোঁ। প্ৰথমখন আছিলে গহপুৰ কলেজ ষ্ট্ৰীট আৰু সেইদিনাই একেদিনাই আৰু এখন প্ৰগ্ৰেম আছিলে নলবাৰী কোনোবা এটা জেগাত। এতিয়া আমি ওলাই আছোঁ চবেই ডিম্পিহঁতৰ ঘৰলৈ আহি পেলাই এয়া চব নাচনী আমি ৰেডি হৈ আছোঁ। এয়া আমাৰ শেৱালী বা আৰু এয়া তোমাৰ নামটো কি আছিলে? মৌচুমী। আৰু এয়া তোমাৰ নামটো কৈ দিয়া। নীলাক্ষী। হাই নীলাক্ষী। এয়া আমাৰ নাচনী ভণ্টিহঁত, এয়া আমাৰ বৰষা বা নামতি আৰু ইফালে আছে বিস্মিতা বা আৰু বা আছে আৰু এয়া ধৰিবই পৰা নাই এই আন্ধাৰ হৈ গৈছে যে সেইটো বা আৰু মোৰ মেইন ডিম্পি ক'লৈ গ'লি? এইজনী আমাৰ ডিম্পি ঘৰতে আছোঁ মোৰ আন্ধাৰ হৈছে। আৰু এইফালে সংগীতা বা আছে নেকি? সংগীতা বা আছে সংগীতা বা ক'ত আছে? সেইজনী সংগীতা বা এয়া আমাৰ তুস্মিতা। হাই তুস্মিতা। হাই কি কৰি আছো তুস্মিতাই? ব্লগ আকৌ আজি খুৰীও আহিছে বা দেখাই নাই। হাই কৈ দিয়ক আজি খুৰী আহিছে। সংগীতা বা মাক সকলোৱে চিনি পায় আৰু এইটো সংগীতা বা ব্লগহে আকৌ দেই মই ভিডিঅ' কৰিছোঁ। সেইজনী কি কৰি আছে? ফুল লগাই আছে এয়া সংগীতা বাই। হাই ৰেডি আৰু আজি নাচনী ভণ্টিক চিনিয়ে পোৱা নাই। অ' কিবা এটা কৈ দিয়া আকৌ ইমান ওপৰ পৰা লৈছে চব দেখিছে নেকি? কৈ দিয়া। আমি ওপৰত ফুল লগাই আছোঁ নাচনী হেল্প কৰি আছোঁ আৰু গেজেং আছেনে? আমি হেল্প কৰোঁ আৰু আমাৰটো প্ৰথম প্ৰগ্ৰেম নামটো কি আছিলে? আমাৰ হাছতি গাভৰু জেং বিহু দল প্ৰথম প্ৰগ্ৰেম কৰিব আহি আছোঁ আমি। আৰু এয়া আমি প্ৰথমখন প্ৰগ্ৰেম কলেজগুৰিত কৰি নেক্সট প্ৰগ্ৰেমখনৰ কাৰণে গৈ আছোঁ। আৰু এয়া আমাৰ জেং বিহুৰ কিছু অংশ আপোনালোকক দেখাইছোঁ। আৰু এতিয়া বাজিছে 12টা। আমি প্ৰগ্ৰেম কৰি ঘৰলৈ আহি আছোঁ। বাকী ছোৱালীখিনি ঘৰে ঘৰে থৈ আহিলোঁগৈ আৰু দুজনীমান আছে থ'বলৈ। লাষ্টত আমি বালিজানলৈ আহিম। আৰু এইজনী আমাৰ ডিম্পি ঘৰলৈ নামি গ'ল। আৰু এইজনী আমাৰ শেৱালী আগতীয়াকৈ আহি ৰৈ আছে। এইখিনিতে কৈ দিওঁ যে আমি যোনখন প্ৰথম প্ৰগ্ৰেম কৰিছিলোঁ সেইখনত আমি ফাৰ্ষ্ট প্ৰাইজ পালোঁ আৰু নলবাৰীত আমি থাৰ্ড পাবলৈ সক্ষম হ'লোঁ। মাত্ৰ দুদিন প্ৰেক্টিছ কৰিয়ে যে ইমানখিনি আগবাঢ়ি গ'লোঁ, ভাল লাগিলে আমাৰ সকলোৱে। খুব বেছি হেপী। আমি প্ৰাইজ পাম বুলি ভবা নাছিলোঁ, তথাপিতো আমি চেষ্টা কৰিলোঁ, ভাল লাগিল। আৰু এয়া আমাৰ জেং বিহু দলৰ নাচনীসকলৰ ফটো। সকলোৱে মৰম দিব বুলি আশা কৰিলোঁ। আৰু মোৰ ব্লগবোৰ চাই থাকিব আৰু চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, আজিলৈ আহিছোঁ।